নমস্কাৰ বন্ধুসকল আজি মই অতি গুৰুত্বপূৰ্ণ সকলে প্ৰায় কৈ থাকে চক্ৰবৃদ্ধি সুদ বা মিশ্ৰ সুদৰ ওপৰত এটা ভিডিঅ' বনাবলৈ সেই কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো আজি ভিডিঅ'টো চোৱাৰ শেষত আপোনালোকে যিমানেই টান অংক নিদিয়ক 3 মাহৰ সুদ বা 9 মাহৰ মূৰে সুদ গণনা কৰিব লাগে 6 মাহৰ মূৰে কৰিব লাগে বা সময়টো যদি 1.5 বছৰ বা ভগ্নাংশত থাকে 2.5 বছৰ তেনেকৈ থাকে তেনেকুৱা অংকৰো চক্ৰবৃদ্ধি সুদ কেনেকৈ উলিয়াব পাৰি মই খুব সহজ পদ্ধতিৰে দেখাবলৈ যত্ন কৰিম প্ৰথমতে আমি কনসেপ্টৰ পৰা যাব লাগিব সৰল সুদ সিম্পল ইন্টাৰেষ্ট আৰু মিশ্ৰ সুদ কম্পাউণ্ড ইন্টাৰেষ্ট সৰল সুদ উলিয়াবলৈ একদম সহজ সৰল সুদ উলিয়াবলৈ মূলধন সময় আৰু সুতৰ হাৰ পূৰণ কৰি তলত 100 হৰণ কৰি দিলে আমাৰ সৰল সুদ উলিয়ায় আমাক যদি 1000 টকাৰ এনে ধৰি লৈছো 1000 টকাৰ 3 বছৰৰ এনথা 3 বহাইছো সুতৰ হাৰ যদি 10% দিয়া থাকে তেতিয়া হলে তলত 100 পাতিলো 100 দুটা শূন্য এটা শূন্য লগ কাটি দিলো 10 পূৰণ 10 100 লগত 3 পূৰণ কৰিলো 300 টকা এটো সিম্পল ইন্টাৰেষ্ট মানে সৰল সুদটো এটো ওলাব 300 টকা কিন্তু সৰল সুতৰ মতে মিশ্ৰ সুতৰ সূত্ৰটো প্ৰয়োগ কৰিবলৈ হলে বহুত দীঘলীয়া হয় মই আজি সূত্ৰ প্ৰয়োগ নকৰাকৈ খুব সহজতে অনুপাতৰ সহায়ত কেনেকৈ মিশ্ৰ সুদ নিৰ্ণয় কৰিব পাৰি তাক দেখাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো ভিডিঅ' যদি শেষলৈকে চাই তেন্তে আপোনালোকে মিশ্ৰ সুতৰ যিকোনো অংক অতি সহজতে 10 পৰা 15 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস মিশ্ৰ সুদত প্ৰত্যেক বছৰে মূলধনটো বেলেগ বেলেগ হৈ যায় এটা সৰল উদাহৰণ এটা দেখাইছো 1000 টকা যেনিবা আমি মিশ্ৰ সুদত 10% সুতৰ হাৰে দেখাইছো প্ৰথম বছৰৰ সুদটো হ'ব প্ৰথম বছৰৰ সুদ উলিওৱা সূত্ৰ একেটাই সিম্পল ইন্টাৰেষ্টৰ নিচিনাকৈ 1000 টকাৰ 10% উলিয়াইছো এটো শূন্য লগত গ'ল এটো শূন্য লগত গ'ল তেতিয়া থাকিলে 100 টকা 1000 টকাৰ প্ৰথম বছৰৰ সুদ 100 টকা হ'ল প্ৰথমে দীঘলীয়া হৈছে অকমান পিছৰ বছৰৰ মূলধনটোৰ কাৰণে সৰল সুদত মূলধন একেটাই থাকে বুলি কৈছো কিন্তু মিশ্ৰ সুদত পিছৰ বছৰৰ মূলধনটো হ'ব প্ৰথম বছৰৰ মূলধন আছিল 1000 টকা আৰু প্ৰথম বছৰৰ সুদ হ'লগে 100 টকা 100 টকাটো প্লাস হৈ যাব গতিকে দ্বিতীয় বছৰৰ মূলধন হ'ব 1100 টকা দ্বিতীয় বছৰৰ সুদটো উলিয়াইছো এটো 00 কাটিলো এটো কাটিলো থাকিলে 110 এটো 110 টকা হ'ব দ্বিতীয় বছৰৰ সুদটো এই যদি সুদ দুটা আমি যোগ কৰো সুদ দুটা যোগ কৰিলে আমাৰ ওলাব 210 গতিকে মিশ্ৰ সুদত 1000 টকাৰ 2 বছৰৰ বাবে 2 বছৰ দেখুৱাইছিলো 2 বছৰৰ বাবে মিশ্ৰ সুদ হ'ব 210 টকা মিশ্ৰ সুদটো এটোৱে যদি 3 বছৰৰ বাবে উলিয়াও 3 বছৰৰ বাবে উলিয়ালে কি হ'ব তৃতীয় বছৰৰ মূলধনটো হ'ব দ্বিতীয় বছৰৰ মূলধন 1100 আছিল তাৰ লগত আকৌ এই 110 টো প্লাস হ'ব 110 টো প্লাস হ'ব 0121 1210 হ'ব তৃতীয় বছৰৰ সুদ হ'ব 1210 তাৰ 10% উলিয়াইছো এটো শূন্য গুচি গ'ল থাকিলে 121 টকা এটো তৃতীয় বছৰ চাব মিশ্ৰ সুদত প্ৰত্যেক বছৰে সুদটো বাঢ়ি গৈ থাকে প্ৰথম সুদ হৈছে 100 টকা দ্বিতীয় বছৰৰ সুদ 110 টকা তৃতীয় বছৰৰ সুদ 121 টকা এটো এখিনি কিয় কৈছো চাব যদি আমাৰ 2 বছৰৰ সুদ উলিয়াও এটো দেখাইছিলো প্ৰথম বছৰৰ সুদ 100 টকা পিছৰ বছৰৰ সুদ 110 টকা মুঠ সুদ 210 যদি আমাৰ অংকত 2 বছৰ দিয়া থাকে তাহলে মুঠ সুদ 210ৰ ইয়াৰ পৰা আমি অনুপাতটো উলিয়াম মজু পদ্ধতিটো আজি ব্যৱহাৰ কৰা 2 শূন্য নালাগে 2:1 এটো আৰু যদি 3 বছৰ দিয়ে কৈছিলো 110 টকা এটো যদি ইয়াৰ লগত প্লাস কৰো প্ৰথম বছৰৰ পিছত মূলধন মানে দ্বিতীয় বছৰৰ মূলধন হ'ব 1100 টকা দ্বিতীয় বছৰৰ পিছত সবৃদ্ধি মূল মানে সুদ মূল হ'ব 1100 লগত আকৌ 110 প্লাস কৰিলো 1210 টকা আকৌ যদি তৃতীয় বছৰৰ কাৰণে উলিয়াও 1200 লগত 10% 121 তেলে এই তিনটা প্লাস কৰিলে এয়া 100 যোগ 110 যোগ 121 331 ওলায় 331 টো অনুপাতল দিছো 3:3:1
আমাৰ যদি অংকত 2 বছৰ থাকে তেতিয়াহ'লে আমি 2:1 ব্যৱহাৰ কৰিম আৰু 3 বছৰ থাকিলে 3:3:1 ব্যৱহাৰ কৰিম উজু বস্তু এইটোৱেই আৰু 4 বছৰ থাকিলেও কম পিছত কৈ আছোঁ প্ৰথম অংকটো লৈছোঁ 12,000 টকাৰ 10% সুতৰ হাৰে 2 বছৰৰ মিশ্ৰ সুত অপশ্যন এইকেইটা দিয়া আছে উজু পদ্ধতিত কৰিম বুলি কৈছোঁ যে উজু পদ্ধতি কেনেকৈ কৰিম কৈছোঁ 2 বছৰ সময়টো মন কৰিব লাগিব 2 বছৰ দিয়া আছে আৰু 2 বছৰৰ কাৰণে অনুপাতটো হৈছে 2 আৰু 1 খুব সহজতে কেনেকৈ কৰিম দেখাইছোঁ 2 আৰু 1 দেখুৱাইছোঁ প্ৰথমতে 12,000 টকাৰ 10% এইটো মুখতে ওলাই হ'লেও দেখুৱাইছোঁ 12,000 টকাৰ 10% উলিয়ালে এইটো ওলাব 1200 টকা এইটো 1200 টকা তাৰপিছত কম্পাউণ্ড ইণ্টাৰেষ্টত মানে মিশ্ৰ সুতত সুতৰ ওপৰত সুত পিছৰ বাৰ উলিয়াম 1200 টকা ওলালে প্ৰথমতে তাৰপিছত উলিয়াম আকৌ 1200 টকাৰ 10% প্ৰথমতে 12,000 টকাৰ 10% উলিয়ালোঁ 1200 ওলালে আকৌ এই 1200ৰ 10% এইটো কৰিলোঁ 0,0,0,0 গ'ল থাকিলে 120 এইখিনি পাতিম 120 মন কৰিব 2:1 অনুপাতকেইটা এনেকৈ পাইছোঁ প্ৰথম যিটো ওলাইছিলে মূলধনৰ 10% এইটো ইনটু কৰিলোঁ ইয়াত এইটো ইনটু কৰিলোঁ 1200ৰ লগত 2 পূৰণ কৰিলোঁ 2400 আৰু 1ৰ লগত 120 পূৰণ কৰিলোঁ 120 এইটা প্লাছ কৰি দিলে 2,400 লগত 120 প্লাছ কৰি দিলে 2,520 শুদ্ধ উত্তৰটো হ'ব এইটো 2,520 অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ এবাৰ 3 বছৰৰ দেখুৱাব খুজিছোঁ 1,60,000 টকাৰ 10% সুতৰ হাৰে এইটো বেলেগ বেলেগ দেখাম 10% সুতৰ হাৰে 3 বছৰৰ মিশ্ৰ সুত ইয়াৰ কোনটো হ'ব 3 বছৰ বুলি ক'লে আজি কৈছিলোঁ 3 বছৰ বুলি ক'লে আমি অনুপাত এইটো ধৰিম 3:3:1 এইটো ধৰিম আৰু এইটো মনত ৰাখিলেই হ'ল 2 বছৰ বুলি ক'লে আমি 2:1 ধৰিম 3 বছৰ বুলি ক'লে 3:1 ধৰিম এতিয়া প্ৰথমতে আমি চাম 1,60,000 মুখতে ওলাব 1,60,000 টকাৰ 10% মুখতে ওলাব এয়া 10% এয়া উত্তৰটো হ'ব 16,000 টকা প্ৰথমতে কৈছোঁ 16,000 টকা ওলালে এইটো 16,000টো এইখিনি পাতিলোঁ ইয়াৰ লগত ইনটু হ'ব 16,000টো তাৰপিছৰ 10%টো উলিয়াব লাগিব 16,000ৰ পৰা 16,000ৰ 10% 0,0 কাটিলোঁ ইয়াত থাকিলে 1,600 টকা 1,600টো আমি এইখিনিত পাতিম 1,600 টকা তাৰপিছত আকৌ 1,600ৰ 10% গম পাইছে চাগে 1,600ৰ 10% হ'বলৈ হ'লে আমাৰ 160 টকা ল'ব এটা শূন্য কমি গৈ আছে মন কৰিব 10% বুলি ক'লে তেনেকৈ চালেও হ'ল 1,60,000 প্ৰথম 10%ত এটা শূন্য কমি গ'ল এয়া 16,000 টকা ওলালে তাৰপিছত আকৌ 1,600 টকা ওলালে তাৰপিছত ওলাব 160 টকা এতিয়া যদি আমি এইটা পূৰণ কৰোঁ 3 লগত 16 3 16 48 0 3টা বহালোঁ 3 লগত 16 একেধৰণে 48 দুটা শূন্য বহালোঁ 1ৰ লগত 16 মানে 160 এইটো প্ৰথমতে হ'ল অনুপাতকেইটা লৈ আমি পূৰণ কৰিম বুলি কৈছিলোঁ প্ৰথমতে হ'ল 48,000 তাৰপিছত 4,800 তাৰপিছত 160 যোগ কৰিলোঁ 0 6 8 9 8 12 2 1 4 5 উত্তৰটো হ'ব 52,960 টকা অপশ্যন ডিটো হ'ব শুদ্ধ যদি ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকল নতুন দৰ্শকে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ এবাৰ অকণ বেলেগ এটা আনিছোঁ সুতটো মন কৰিব লাগিব 1,60,000 লিখিছোঁ 1,60,000 টকাৰ 10% সুতৰ হাৰে 2 বছৰৰ মিশ্ৰ সুত উলিয়াব লাগে যদিহে সুত প্ৰতি 6 মাহৰ মূৰে গণনা কৰা হয় অকণমান বেলেগ দিছোঁ 6 মাহৰ মূৰে মূৰে তেনেকৈ 3 মাহো দেখাম 6 মাহৰ মূৰে যদি গণনা কৰা হয় তেতিয়া কি হ'ব দেখাইছোঁ 10% এইটো 10%টো হৈছে এবছৰৰ সুত এবছৰৰ সুত হ'লে 6 মাহৰ সুত উলিয়াবলৈ হ'লে আমি 10ক 2ৰে হৰণ কৰিম কেলৈ 2ৰে হৰণ কৰিম 6 মাহ মানে আমি জানো আধা বছৰ এবছৰৰ সুত যদি 10 টকা হয় 6 মাহৰ সুত হ'ব 5 টকা এইটো মন কৰিব লাগিব যিটো সংখ্যাৰে আমি সুতৰ হাৰক হৰণ কৰোঁ 2 সেইটো সংখ্যাৰে আমি বছৰটোক পূৰণ কৰিব লাগিব এইটো 4 বা এনেকৈ ভাবিব পাৰোঁ 6 মাহকৈ গণনা কৰিলে 2 বছৰত 6 মহীয়া কাল মানে সময় কেইটা থাকে
ছমাহকৈ এবছৰত 2টা থাকে, গতিকে 2 বছৰত ছমাহকৈ 4টা থাকিব। এইটো 4টা থাকিব। আৰু এইটো কথা মন কৰিব লাগিব, যেনেকৈ 2 বছৰ বুলি ক'লে 2:1 ধৰা হয়, 3 বছৰ বুলি ক'লে 3, 3 আৰু 1 ধৰা হয়, তেনে 4 বছৰ বুলি ক'লে মানে 4 যদি ওলায় তেতিয়াহ'লে অনুপাতটো হ'ব 4, 6, 4, 1। এই বস্তুটো মনত ৰাখিব লাগিব, 4, 6, 4, 1। এতিয়া প্ৰথমতে মই কৰিম 1,60,000। এতিয়া আমি দেখুৱাইছোঁ এইটো 5 ধৰিম আৰু সময়টো 4 ধৰিম। 5% উলিয়াম। 1,60,000 যদি 5% উলিয়াওঁ, 1,60,000 5% এয়া 0, 0 গুচি গ'ল। 5 16 16 পূৰণ কৰিলে 80, লগত 0 2টা মানে 8,000 হ'ব। এইটো 4 লগত পূৰণ হ'ব লাগিব, 8,000 হ'ব। পিছৰ বাৰ আমি সুতৰ ওপৰত সুত উলিয়াম 8,000ৰ 5%, এইটো তেতিয়া 8 5 গুণ 40, 400 ওলাব পিছৰ বাৰ। তাৰপিছত উলিয়াম 400ৰ 5%, 400ৰ 5% উলিয়ালে হ'ব 5 4 গুণ 20 ওলাব এইটো। তাৰপিছত 20ৰ 5%, 20ৰ 5% বুলি ক'লে এইটো 0, এইটো 0 কাট খালে, 5 4 10 দুবাৰ গ'ল, 2 2 কাট খালে, এটকা থাকিলে, মানে এইখিনিত আমি 1 পাতিম। এতিয়া আমি পূৰণখিনি কৰিছোঁ। 4 লগত যদি 8,000 পূৰণ কৰোঁ আমাৰ ওলাব 32,000। 6 লগত 400 পূৰণ কৰিলে 6 4 গুণ 24, 2400 টকা ওলাব। 4 লগত 20 পূৰণ কৰিলে 80 টকা, আৰু 1ৰ লগত 1 পূৰণ কৰিলে 1 টকা। এইখিনি যোগ কৰিলোঁ 1 8 4 2 2 4 3 34481টো হ'ব শুদ্ধ উত্তৰ। 34481 এইটো হৈছে অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। এইবাৰ নতুন প্ৰশ্ন। 24,000 টকাৰ 20% সুতৰ হাৰে 9 মাহৰ, এবাৰ আগতো মই 2 বছৰ দি পেলাই প্ৰতি 6 মাহৰ মই সুত দেখাইছিলোঁ। এতিয়া দিছে যদি 9 মাহৰ মিশ্ৰ সুত উলিয়াব লাগে, যদিহে সুত প্ৰতি 3 মাহৰ মূৰে গণনা কৰা হয়, 3 মাহৰ মানে কোৱাৰ্টাৰলি বুলি ক'লে আমাৰ এইটো কি হ'ব, 3 মাহ বুলি ক'লে বছৰক যদি আমি 3 মাহকৈ ভাগ কৰোঁ তেতিয়াহ'লে 4টা ভাগ হ'ব। 6 মাহকৈ ভাগ কৰি যেনেকৈ 2টা ভাগ, তেনেকৈ 4টা ভাগ হ'ব। 3 মাহৰ মূৰে বুলি ক'লে আমি সুতৰ হাৰটো যিটো 20% আছিলে তাক আমি 4ৰে হৰণ কৰিম, 4ৰে হৰণ কৰিম 5 ওলাব, 5% ওলাব। বা এনেকৈ চালেও হ'ল, 3 মাহকৈ 4টা থাকে, সেইটো কাৰণে 4ৰে হৰণ কৰিছোঁ। এবছৰ 3 মাহ 4টা থাকে। তাৰপিছত আগৰ অংকত কোৱা দেই 9 মাহ বুলি কৈছে, 9 মাহ বুলি কোৱাৰ লগে লগে আমি এইটো যিটো সংখ্যাৰে হৰণ কৰিছোঁ সময়টোক সেইটো সংখ্যাৰে পূৰণ কৰিম। 9 মাহ বুলি কৈছে, 9 লগত 4 পূৰণ কৰিলে 36 মাহ হ'ব। 36 মাহত কেইবছৰ আমি জানো, এবছৰত 12 মাহে এবছৰ, গতিকে 36 মাহত 3 বছৰ হ'ব। আমি এতিয়া বস্তুটো এনেকৈ উলিয়ালোঁ। মূলধনটো আছে 24,000 টকা, সময়টো হ'ব সুতৰ হাৰটো হ'ব 5% আৰু সময়টো হ'ব 3 বছৰ। এইটো আমি 3 বছৰৰ অনুপাতৰ সূত্ৰত কৰিলে আনচাৰ যিটো ওলাব সেইটোৱে শুদ্ধটো হ'ব। প্ৰথমতে আমি চাম অনুপাতটোতো আমি গম পাওঁৱেই, 3 বছৰ বুলি ক'লে 3, 3 আৰু 1 ধৰিম। এতিয়া প্ৰথমতে আমি চাম 24,000ৰ 5%, 2টা 0 কাটিলোঁ, 1200 টকা ওলাব। প্ৰথম 24,000 টকাৰ 5% উলিয়ালে 1200 টকা উলিয়াব। তাৰপিছত আকৌ 1200 টকাৰ 5% উলিয়াম, 1200 টকাৰ 5% উলিয়ালে হ'ব 5 12 60 ওলাব, 60 টকা। তাৰপিছত আকৌ 60 টকাৰ 5%, 60 5% বুলি ক'লে এয়া 5 10 দুবাৰ গ'ল, 2 6 তিনিবাৰ গ'ল, 3 টকা ওলালে। এতিয়া 1200 টকা, 60 টকা আৰু 3 টকা। প্ৰথম 3 লগত পূৰণ কৰিম 1200, তাৰপিছত পূৰণ কৰিম 60, তাৰপিছত পূৰণ কৰিম 3টো, সেইটো 1200 লগত 3 পূৰণ কৰিলোঁ 3600 ওলালে, 60 লগত 3 পূৰণ কৰিলোঁ 180 ওলালে, 1ৰ লগত 3 পূৰণ কৰিলোঁ 3 ওলালে। এইকেইটা গোটেইকেইটা প্লাছ কৰি দিম, 3 8 6 1 7 3783, শুদ্ধটো হ'ব 3,783 টকা। এইটো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ।